নমস্কাৰ দৰ্শকসকল আৰু আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে আৰু মোৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম যিসকলে এতিয়ালৈকে মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক অতি সোনকালে যিমানে বহুতে চাই বহুতে ছাবস্ক্ৰাইব নকৰে এনে জাষ্ট ভিউজটো হৈ আহে কিন্তু ছাবস্ক্ৰাইবে নকৰে বহুতে 90% 10% ছাবস্ক্ৰাইব কৰে 90% ছাবস্ক্ৰাইব নকৰে কি কৰিব আৰু ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিব ভিউজটো আহি যায় কিন্তু দেই ভিউজটো আহিলে ছাবস্ক্ৰাইবে নকৰে এইটো ছাবস্ক্ৰাইবলৈকে সেই জাষ্ট ক্লিক কৰাৰ সেইটো ছাবস্ক্ৰাইব কৰিব মানে পাহৰি যায় নেকি নাজানো আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কৰিব আৰু আজি এতিয়া মই আছোঁ স্নেহ বন্ধন শ্বুটিঙৰ ওচৰত আৰু আজি মোৰ সৈতে আছে আপোনালোকে দেখিছে মুকুট অৰ্থাৎ আমাৰ বিকাশৰ যিটো কেৰেক্টাৰ কৰি আছে আমাৰ মৃদুলদাৰ সৰু পুত্ৰ আৰু মৃদুলদাৰ সৰু বোৱাৰী আমাৰ চয়নিকা অৰ্থাৎ শ্ৰুতি নমস্কাৰ চ' মুকুট অৰ্থাৎ আমাৰ মুকুটেহে বিকাশ কেৰেক্টাৰ শুনিছোঁ কেৰেক্টাৰ আচ্ছা ঠিক আছে কেনেকুৱা লাগিছে কৰি মুকুট কেৰেক্টাৰটো কৰি মোৰ খুব ভাল লাগিছে আৰু কেৰেক্টাৰটো এটা নিজৰ পইণ্ট অফ ভিউ আছে একচুৱেলি বহুতে তাক নিগেটিভ বুলি ক'ব সি খুব বেয়া চিন্তা কৰা বুলি ক'ব তোমাক বহুতে গালিও পাৰিছে কিন্তু সাংঘাতিক গালি পাৰিছে বহুত গালি অলপ নহয় বিশ্বাস কৰা যদি মই মানে তোমাৰ এই প্লেটফৰ্মটোৰ জৰিয়তে মই অডিয়েঞ্চক ক'ব বিচাৰিছোঁ যে মই এটা সময়ত মানে যেতিয়া মই ইউটিউবৰ কমেণ্টবোৰ মানে চাই আছোঁ চাওঁতে এটা সময়ত মোৰ এনেকুৱা লাগি গৈছে মানে সঁচাকৈ বহুত বেয়া পাই গৈছে নেকি মোক মানে পাৰ্চনেলি বেয়া পায় নেকি বাৰু মোক এনেকুৱা লাগি গৈছেগৈ মানে আৰু যেতিয়া মানে মই ওলাই যাওঁ মই লিটাৰেলি বহুত দিন হ'ল মই বজাৰ কৰা সময়ত বা মই ক'ৰবাত দোকানত যোৱা সময়ত বা মই ইভেন বেংকত ট্ৰানজেকশ্যনৰ কামো মই মাস্ক আৰু হেলমেট পিন্ধিয়ে কৰোঁ পূৰা ঢাকি ঢুকি মানে কোনো যাতে মোক দেখা নাপায় কোনো যাতে মোক আকৌ সেই ইউটিউবৰ গালি এটা যাতে মই ৰিয়েল লাইফত খাব লগা নহয় মানে তো একদম ভেৰি কেয়াৰফুল হৈ পেলাই মই কামবোৰ কৰোঁ কিন্তু হ'লেও কেৰেক্টাৰটো কৰি ভাল লাগিছে এইটো কাৰণে যে অডিয়েঞ্চে কেৰেক্টাৰটোত যেনেকৈ আমি সোমাব বিচাৰিছিলোঁ ডাইৰেক্টৰৰ যোনটো প্লেন আছিলে বা মোৰ যোনটো প্লেন আছিলে তেওঁলোকে সেই হিচাপতেই লৈছে আৰু সেইটো ফালৰ পৰা চাবলৈ গ'লে এইটো মানে ভাল কথা বুলিয়ে ক'ব পাৰি এটা ভাল চাইন এটা গুড চাইন যে একচেপ্ট কৰিছে কেৰেক্টাৰটো আৰু কেৰেক্টাৰটোৰ যোনটো পইণ্ট অফ ভিউ সেইটো বুজিছে কিন্তু তাৰ মাজতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ অডিয়েঞ্চকো যে তাৰ যোনটো পইণ্ট অফ ভিউ সেইটো কমপ্লিটলি ৰং নহয় নহয় জানো তুমিও যিহেতু চিৰিয়েলখন চাই আছা তুমিও হয়তো উপলব্ধি কৰিছা বিকাশৰ পইণ্টটো কমপ্লিটলি ৰং নহয় কাৰণ এখন ঘৰত নতুন এটা সন্তান যদি আহে আৰু মানে তুলি লোৱা ল'ৰা এটা যদি আনে আৰু কিবা কাৰণত তাৰে কোনোবা এটা ল'ৰাই যদি মানে আচল অৰ্থাৎ নিজৰ পুত্ৰ একদম তেজৰ পুত্ৰ এটাই যদি ভাবে যে মোৰ মৰমটো সি লৈ গৈছে নেকি এনেকুৱা ধৰণৰ ডিভাইড হৈছে নেকি বা এনেকুৱা ধৰণৰ যদি কুৱেশ্যন এটা আহে সেইটো পেৰেণ্টছৰ দায়িত্ব সেইটো ক্লিয়াৰ কৰি দিয়াটো হয়তো ইয়াক ক্লিয়াৰ নকৰিলে বিকাশক যাৰ কাৰণে সি বছৰ ধৰি সেই বস্তুটো তাৰ মূৰত ক্ৰিয়া কৰিলে আৰু সেইটোৱেই এই কাহিনীটোত এটা গুৰুত্বপূৰ্ণ মানে ক্ৰিয়া কৰিছে আৰু সেইটো চ' তুমি বিয়া পাতিলা বাৰু নতুনকৈ বিয়া পাতিছোঁ থেংক ইউ চ' ক'ত বিচাৰি পেলা তুমি কৈ নাপিছে তাৰ নিচিনাই পাইছে আৰু ক'ত মানে মোৰ মানে কেতিয়াবা ডাইলগ মই এতিয়ালৈকে বাৰু ওলোৱা নাই চবেই মোক সুধি থাকে যে সৰু বোৱাৰী ক'ত এয়া সৰু বোৱাৰী তো মোৰ নাম শ্ৰুতি কেৰেক্টাৰটোত কিন্তু মোৰ কেতিয়াবা ডাইলগটো কৈ থাকিলে ইমানেই বেয়া লাগে মই ইমান ভাল ডাঙৰ মানুহ এজনক মোৰ শহুৰক মই ইমান গালি পাৰোঁ প্লিজ মোক বেয়া নাপাব মই একদম চুইট হয় কিন্তু মই কেৰেক্টাৰত বহুত মানে হেৰি হয় আৰু অলপ ভিলেইন হয় আৰু গালি খাবা কিন্তু বহুত গালি খোৱা যায় বহুত গালি সেইটো একদম কনফাৰ্ম আমি যে খাওঁ আমি ৰেডি হৈ আছোঁ একচুৱেলি আচলতে দীপাংকৰ মানে কি হয় গোটেই কামখিনি কৰোঁতে অলপ মানে এটা মিলা মিছা হৈ যায়গৈ গোটেইখিনিৰ মাজত যেতিয়া গোটেইখিনি থাকে তেতিয়া তুমি চাব লাগে মানে একদম ইমান হুলস্থুল হয় বিয়া ঘৰৰ নিচিনা লাগে আৰু বেক অফ দ্য কেমেৰা মানে বেছি ভাল লাগে বস্তুবোৰ একজেক্টলি সেইটো ময়ো ক'ব বিচাৰিম এনজয় কৰোঁ আমি শ্বুটিং যে মানে আমাৰ যোনটো টীম হয় নহয় মানে আমাৰ ডাইৰেক্টৰে বা আমাৰ প্ৰডিউচাৰে যোনটো টীম বনাইছে মেইনলি অল থেংকছ টু ডাইৰেক্টৰ যে তেওঁৰ যোনটো অভাৰঅল টীম যোনটো টীম অডিয়েঞ্চে হয়তো দেখা নাই মানে বিহাইণ্ড দ্য কেমেৰা যিখিনি মানুহ আছে ফ্ৰণ্ট কেমেৰা মানুহখিনি আপোনালোকে দেখি আছে কিন্তু বিহাইণ্ড দ্য কেমেৰা যিখিনি মানুহ আছে সেইখিনি মানুহৰ পৰা আমি এনেকুৱা ছাপোৰ্ট পাওঁ কিছুমান সময়ত যোনটো সঁচাকৈ মানে মানিবলগীয়া মানে যে কিবা এটা কাৰণত কোনোবা এক্টৰ কিবা এটা হৈ উঠা নাই হয় বিভিন্ন কাৰণত কিন্তু আমাৰ লাইটৰ ল'ৰাজনেও বা আমাৰ DOP জনেও ইমান ছাপোৰ্ট কৰে যে বস্তুটো হৈ যায় ইন দি মিন টাইম মানে বুজি পাইছানে খুব ছাপোৰ্টিভ আজিয়ে তুমি আহোঁতে মানে কি হৈছে মই নিগেটিভ কেৰেক্টাৰ তেনেকৈ কৰা নাই হয়তো নাযায় চাগে মোৰ মুখখনত এইবাৰ মোক দৰ্শকে নিগেটিভ মোৰ লগত যেন বঢ়ে যায় নিগেটিভটা খুব ভাল পাইছে সেইকাৰণে পূৰা গালি পাৰিছে কিন্তু থেংকছ টু প্ৰণৱ দা আমাৰ ডাইৰেক্টৰ তেওঁ মানে একদম যেইবাৰ হ'ব তোমাক শিকাই থাকিব আৰু ফাইনেলি নোলোৱালৈকে
সময়লৈকে তেওঁ লাগি থাকিব সেইকাৰণে মানে বহুত ভাল লাগে কাম কৰি ভাবিব পাৰে যে প্ৰণৱ দা অলপ ভয় লাগে কিন্তু নহয় বহুত চুইট হয় তোমাক যেতিয়া দেখিব দৰ্শকে অলৰেডি দেখি আছে তুমি ঘৰখনত অলপমান উৎপাত চলাই আছা বা অলপ বেছি দেখাই আছা চ' সঁচাকৈ বাৰু চয়নিকা অৰ্থাৎ আমাৰ শ্ৰুতি তেনেকুৱা নেকি সেইটো ছাছপেন্স মানুহে এতিয়া কেনেকৈ লয় বেছি দেখাইছোঁ কাৰণ সঁচাকৈ তেনেকুৱা নেকি মানুহগৰাকী মই একদম নহয় সেইকাৰণে যে মোৰ একদম যদি মোক খং কৰিব দিয়ে মই একদম হাঁহি দিওঁ সেইকাৰণে মানে মোক কেনেকৈ গালি পাৰিব বা কেনেকৈ ওলাব মোৰ নিজে টেনশ্যন হৈ যায় বাট ষ্টিল আপোনালোকে ভাল পালেই ভাল লাগিব আৰু মুকুট তুমি যিটো কেৰেক্টাৰ কৰি আছা বিকাশ নামৰ কেৰেক্টাৰটো কৰি আছা চ' বিকাশ আৰু মুকুট একে নে অলপ বেলেগ বেলেগ আকাশ পাতাল পাৰ্থক্য আছে দেই আকাশ পাতাল পাৰ্থক্য আছে বিকাশ আৰু মুকুটৰ মাজত কাৰণ মই মানে সদায় এটা বস্তু মনত ৰাখোঁ যেতিয়া মই এটা কেৰেক্টাৰ পাওঁ সেই কেৰেক্টাৰটো মোতকৈ নহয় সোমাই যোৱাৰ আগতে মই এটা ডিচিশ্যন লওঁ যে কেৰেক্টাৰটো মই মুকুটতকৈ বেলেগ কৰি পেলাওঁ মানে কাৰণ মোৰ পৰা যিমান মই চাইড কৰিম কেৰেক্টাৰটো মই তাক যিমানেই মোৰ পৰা আঁতৰাই পঠিয়াম সিমানেই সেই কেৰেক্টাৰটোৰ আচল বিহেভিয়াৰটো মই মোৰ আৰু তাৰ যোনটো ডিফাৰেঞ্চ সেইটো মই গম পাম আৰু সেই পাৰ্থক্যটো যিমান ক্লিয়াৰ হ'ব কেৰেক্টাৰটো সিমানেই ক্লিয়াৰ হ'ব নিশ্চয় নিশ্চয় অভিনেতা আৰু চৰিত্ৰটোৰ মাজৰ যোনটো পাৰ্থক্য সেই পাৰ্থক্যটো যিমান ক্লিয়াৰ হ'ব চৰিত্ৰটো সিমানেই ক্লিয়াৰকৈ অডিয়েঞ্চে দেখিব গতিকে সেই বস্তুটোৰ ওপৰত মই সদায় মন কৰোঁ আৰু যেতিয়া মই নিগেটিভ কেৰেক্টাৰ পাওঁ মানে তথাকথিত নিগেটিভ বুলি যে কয় আমাৰ মুকুটৰ মাতৃ আছে এবাৰ আহিব লাগে আপুনি বহি যাওক জনালিবা আহক বহি যাওক ফোনটো চ' আমাৰ লগত বাইদেউ আহি গ'ল অৰ্থাৎ আমাৰ মুকুটৰ মাতৃ আৰু আমাৰ চয়নিকা চবেই শাহুমাৰ লগত মানে বোৱাৰীৰ পৰা সাধাৰণতে নিমিলে চ' বাইদেউ আপুনি নতুন বোৱাৰী পালে কেনেকুৱা এই দন্দুৰী বোৱাৰী নহয় মই কৈ দিছোঁ শাহু আৰু বোৱাৰী এটা খুটখাটকৈ লাগি থাকে তো আমাৰ মানে অলপ লাগি থাকে ন এনে মৰমো কৰে আকৌ মা মাতে নে বা মাতে মই নাজানো মা বুলি মাতে বা মাতো অন কেমেৰা মা মাতে উপায় নাই কি হ'ব চ' দৰ্শকৰ পৰা বহুত গালিও খাই আছে কিন্তু যে কেতিয়াবা এনেকৈ কয় যে দৰ্শকেতো দেখিবই ন যেতিয়া কমেণ্ট কৰিব যে শাহুমাক গৰাকীকে ঠিক কৰিব নোৱাৰে নিজৰ বোৱাৰীক দেখিছে চব মানে শাহুমাকে ঠিক কৰিব নোৱাৰে শাহুমাকে কেনেকৈ কৰিব থাকেই বাহিৰত ল'ৰাৰ লগত থাকে আকৌ ঘৰত থাকিলেহে অলপমান ঠাণ্ঠিত লগাব পাৰোঁ নোৱাৰো নহয় কাৰণ তেখেতৰ লগত থাকে আকৌ আমাৰ বুঢ়া বুঢ়ীৰ লগত নাথাকে যে কেনেকৈ থাকিম ঘৰখনত এচি এটা নাইকিয়া কেলে থাকিম এইখিনি এনেকুৱাতে চয়নিকা একদম বি কেয়াৰফুল দেই কাৰণ তুমি এতিয়া আকৌ আচল ৰূপত যদি তুমি এচি নাই বুলি কৈ দিয়া বেলেগকৈ গালি খাবা কিন্তু সেইটো কেৰেক্টাৰ বুলি যেনে তেনে হ'লেও এক্সকিউজ এটা কৰি আছে দৰ্শকসকলেও নিশ্চয় জানে যে বোৱাৰীজনীতকৈ ছোৱালীজনীক বেছি মৰম কৰা যায় সেইকাৰণে এচিটো ছোৱালীজনীৰ ৰুমত লগাই দিছে নাই মই গম পালোঁ এইটো ভিডিঅ'ত চয়নিকাই গালি খাব গালি খাব মোৰ ছোৱালীজনী যেতিয়া ঘৰলৈ আহিছিল কেইদিনমানৰ কাৰণে থাকিবলৈ দেউতাকৰ অসুখ হওঁতে গাটো বেয়া হওঁতে তেতিয়া কি হ'ল বহুত বেছি গৰম পৰিছিল গৰম পৰাৰ কাৰণে আমি কি কৰিছিলোঁ সৰু ল'ৰাৰ আৰু বোৱাৰীৰ ৰুমৰ এচিটো আনি আমি ছোৱালীজনীৰ ৰুমত দেখিছে ছোৱালীৰ প্ৰতি কিমান মৰম মোৰ দৰমহা পইচাকেইটা কোনফালে গৈ আছে কেতিয়াবা মানে যিহেতু মই ফাৰ্ষ্ট টাইম নিগেটিভ ৰোল কৰিছোঁ এনে খুবেই ভাল লাগিছে দেই কাৰণ এইটো এটা নতুন মানে এক্সপিৰিয়েঞ্চ হ'ব আৰু কিন্তু কেতিয়াবা এনেকুৱাও বেয়া লাগে মই ইমানেই গালি পাওঁ মা আৰু দেউতাক বুঢ়া বুঢ়ী কৈও মানে হেৰি সম্বোধন কৰোঁ সেয়েহে বেয়া নাপাব আপোনালোকে আমি বহুত মিলা মিলিয়ে থাকোঁ মই এটা কথা ক'ব বিচাৰিছোঁ মানে নিগেটিভিটিৰ ওপৰতে নিগেটিভ কেৰেক্টাৰ যোনটো মানুহে কয় আৰু মই মোৰ কেৰেক্টাৰটো নিগেটিভ বুলি নলওঁ এইটো কাৰণে বিকজ মই স্ক্ৰিপ্টত যেতিয়া মই স্ক্ৰিপ্টখন পঢ়োঁ মই তাত নিগেটিভ যেন মানে মই দেখা নাই অডিয়েঞ্চে বিচাৰি পাইছে বিকজ যিহেতু মই সম্পত্তিৰ কথা বাৰে বাৰে কৈ আছোঁ মানে বিকাশে কৈ আছে কিন্তু মই যেতিয়া নিগেটিভ বা এনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰ পাওঁ তেতিয়া মই এটা বস্তু সদায় মনত ৰাখোঁ যে মই সমাজৰ কোনোবা এটা মানুহক মই এক্সপ'জ কৰিম মোৰ কেৰেক্টাৰৰ জৰিয়তে এই স্নেহ বন্ধন ধৰক সদায়ে আৰু মই এইটোৱে ক'ব বিচাৰিম স্নেহ বন্ধনটো মানে ৰিয়েল কাহিনী মোক বহুতে ফোন কৰিছে মাহীয়ে হওক বা মোৰ ৰিলেটিভে যে এইটোতো এটা একচুৱেল কাহিনী আজিকালি ল'ৰা ছোৱালী পঢ়ি মেলি বোৱাৰীৰ সৈতে বিয়া পাতি গুচি যায়গৈ অকলশৰীয়া হৈ থাকে অলপ মানে মানুহে নিজৰ মাজত মানে খাপ খুৱাব পাৰিছে হয়তো কিছুমানে আচলতে
হেৰি স্নেহবন্ধনৰ প্ৰতিটো চৰিত্ৰৰ মাজতে মানে একোজন মানুহক নিজে বিচাৰি পাইছে বিশেষকৈ মানে মৃদুলদাৰ যিটো কেৰেক্টাৰ বাপৰে এইটোতো আৰু কোনো মানে ভবাৰো অতীত বুলি ক'ব লাগিব আৰু আমি সাধাৰণতে আমাৰ দেউতাহঁতৰ শহুৰ দেউতাহঁতৰ যিটো হয় মই পাইছোঁ দেই মোৰ শহুৰ দেউতাৰ পাইছোঁ তেখেত এক্সাইজ ইন্সপেক্টৰ আছিলে জ্ঞান ৰঞ্জন বৰুৱা তেখেতৰ নাম আছিলে তেখেত অলৰেডি ঢুকালে বা যি নহওক তেখেতেও মানে চাকৰি কালৰ পিছত তেখেত যেতিয়া ঘৰত থাকে আমি মানে মোৰ এনেকুৱা হয় দেই মই একদম সঁচা কথাটো ক'ব বিচাৰিছোঁ মোৰ এনেকুৱা হয় যেতিয়া শ্বুটিং থাকে বা শ্বুটিং নাথাকিলেও কেতিয়াবা ক'ৰবাত দূৰত যাব লগা হ'ল হাজবেণ্ডৰ লগত এতিয়া আমি যেতিয়া দৌৰা কৰোঁ ৰাতিপুৱা সময়ত হেৰি কৰোঁ এনেকৈ মানে মই ছেকেণ্ড ফ্ল'ৰত থাকোঁ মানে মোৰ বেডৰুমটো এনেকৈ ওপৰলৈ চাই থাকে দেউতাই চাহকাপ লৈ পেলাই চাই থাকে মই আকৌ ওপৰৰ পৰা এনেকৈ দেউতাক চাওঁ দেউতাৰ চকুক চকুৰ পৰা কি হ'ল দেউতা যাব ওলাইছা যিটো মানে ফেচিয়েল এক্সপ্ৰেশ্যন মানে ক'ব লাগিব সেই সময়খিনিত কিন্তু ক'ব লাগিব দেই মানুহৰ বয়স হৈ যোৱাৰ সময়খিনি এতিয়া আমি যেনেকুৱা হৈ আছোঁ সেইটোতকৈ বয়স হৈ যেতিয়া মানুহৰ বয়স হৈ যায় ল'ৰা ছোৱালীয়ে যেতিয়া অকণমান ওচৰত বহি দেউতা 1 মিনিট দেই মোৰ অকণমান কাম আছে কথাটো ক'ব লওঁতে যে কয় দেউতা ৰ'ব দেই একচুৱেলি মোৰো হৈ যায় এতিয়া মোৰ শাহুমাৰ হেৰি চাহকাপ আনাচোন বহি মই বোলো মা কল টাইম একদম 8টাত আছে দেই এই বস্তুটো যে হয় এইটো কিন্তু একদম সঁচা কথা এইটো একদম সঁচা ঘটনা আমাৰ জীৱনত আমাৰ পৰিয়ালত এনি টাইম হৈ থকা এইটো আৰু সেইটোৱে মানে স্নেহবন্ধনৰ ধাৰাবাহিকখনৰ জৰিয়তে প্ৰতিটো মানে মৃদুলাৰ চৰিত্ৰটোৰ জৰিয়তে দৰ্শকক দেখুৱাব খুজিছে যে প্ৰত্যেকখন ঘৰতে যে প্ৰতিখন ঘৰৰে মুৰব্বীজনৰ ৰিটায়াৰ্ড হ'লে যদি তেখেত চাকৰিয়াল হয় বা বিজনেছ কৰা হ'লেও যেতিয়া তেখেতে কাম কৰিব নোৱাৰা হয় ঘৰত থাকে ৱাইফৰ লগত থাকে ল'ৰা ছোৱালী যেতিয়া বাহিৰত থাকে কেনেকুৱা এটা অৱস্থাত মানে থাকে মানুহজন কেনেকুৱা এটা চিটুৱেশ্যন হয় ঘৰখন আছে যেতিয়া ধৰা ৰিটায়াৰমেণ্ট হৈ আহে এইটোৱে ভাবি লয় যে নাতি বা তেনেকুৱা লগত খেলিব মোৰ বোৱাৰী ল'ৰাৰ লগত থাকিব কথা পাতিব ক'ব আজিকালি খুব কমেই দেখা পোৱা যায় জইণ্ট ফেমিলি নিউক্লিয়াৰ ফেমিলি বেছি হোৱা হ'ল কিন্তু সেয়াই মই ক'ম যে স্নেহবন্ধনত চবেই একোটা নিজৰ হেৰি বিচাৰি পাব মই এটা কথা ক'ব বিচাৰিছোঁ স্নেহবন্ধনৰ যোনটো মানে পিছত যদি কিবা এটা টেগলাইন লগাব পাৰিলেহেঁতেন যেনেকৈ আমি কিছুমান চিনেমাত পাওঁ নহয় যে ঢৌ দ্য ৱেভ এনেকুৱা টাইপত নহয় সেইটো নহয় স্নেহবন্ধন এটা প্ৰশ্ন শুদ্ধ কোন মই সেইটো ফিল কৰোঁ যে অকল মৃদুলদাকে বা সেইটো চৰিত্ৰৰ মানুহজনকেই শুদ্ধ বুলি ক'ব নোৱাৰি নিজৰ দেউতাকৰ ৰিটায়াৰ্ড দেউতাকজনৰ কাৰণে এটা পুতেকে নিজৰ সপোনটোতো ছেক্ৰিফাইচ কৰিব নোৱাৰে বা গতিকে এই চিৰিয়েলখনৰ জৰিয়তে আচলতে মই যোনটো অনুভৱ কৰোঁ যে অডিয়েঞ্চলৈ এটা প্ৰশ্ন কৰা হৈছে যে কোন শুদ্ধ নহয় আচলতে এইটো মানে মুকুট কি হয় দেউতাকজন ৰিটায়াৰ্ড তেওঁ ঘৰত থাকিবই লাগিব ক'লৈ যাব বজাৰ যাব অকণমান ইভিনিং ৱাক যাব মৰ্ণিং ৱাক যাব কিবা অকণমান ওলাই যাব কিন্তু তাত বাহিৰে তেওঁ যাবলগীয়া জেগা নাই কিন্তু নিজৰ ল'ৰা ছোৱালীকেইটাতো তেওঁৱেই তুলি তালি ডাঙৰ কৰি পঢ়ুৱাইছিলে তাকেতো তেওঁ এতিয়া এইকেইদিনত কৈছে যে মানে ল'ৰা ছোৱালী পঢ়ুৱাই শুনাই মই ডাঙৰ দীঘল কৰিলোঁ এতিয়া সিহঁতি বাহিৰত গৈ পেলাই আছে তো এতিয়া কথাটো হ'ল যে সেই ল'ৰা ছোৱালীখিনিক তেওঁ যদি নিজৰ লগত ৰাখিবৰ কাৰণে মানে নপঢ়াই পেলাই তেওঁ যদি গাধ কৰি ৰাখি সেইটোৱে কথা গতিকে অডিয়েঞ্চলৈ এটা প্ৰশ্ন এৰি দিয়া হৈছে যে কোন শুদ্ধ আচলতে সিও তাৰ নিজৰ হেৰিত নহয় মানে মই একচুৱেলি অকল বিকাশ চৰিত্ৰটোৰ কথা কোৱা নাই বুজিছোঁ প্ৰত্যেকজন চৰিত্ৰই এতিয়া মই দেৱৰ কথাও কৈছোঁ ধৰা এতিয়া দেৱে যোনটো ফিল কৰি আছে বৰ্তমান অডিয়েঞ্চে যোনটো দেখি আছে যে সি ঘৰৰ পৰা ওলাই গৈছে দেউতাকৰ প্ৰতি তাৰ যোনটো খং বা যোনটো অভিমান তাৰ আচল দেউতাকক মাৰাৰ যোনটো তাৰ খং মানে মাৰাৰ কাৰণে তাৰ যোনটো খং সোমাই আছে সেইটো বা মাজু ল'ৰাটোৰ কিন্তু আহিব পৰা একজেক্টলি ডাঙৰ ল'ৰাটোৰ মাজত যোনটো আছে মোৰ মাজত যোনটো আছে বা গোটেইকেইটা ল'ৰাৰে বোৱাৰীকেইজনীৰ মনত যোনটো চলি আছে গতিকে কোনো এটা বস্তুৱে মানে ইলজিকেল নহয় মানে আজি মোৰো এটা এনেকুৱা ডাইলগ আছিলে মায়ে সুধে যে তোমাৰ দেউতাক কিয় ইমান বেয়াকৈ কৈছা তো মই কওঁ যে মই কিয় বেয়াকৈ ক'ম কাৰণ মোৰ শত্ৰু নেকি আৰু হয়তো মোৰ নিজৰ দেউতা হ'লেও মই ঠিক ছেইম কথাখিনিয়ে ক'ম এতিয়া বোৱাৰী হৈছোঁ বুলি আপুনি বেলেগকৈ লৈলেতো নহ'ব উপায় নাই মই ৰিচেণ্টলি এটা কথা ক'ব বিচাৰিছোঁ সেইদিনাখন মানে মই চিৰিয়েলখন চাই আছিলোঁ তো পল্লৱী বাক মানে এইকেইদিন মানুহে খুব বেয়া পাই আছে হা পল্লৱী বাক খুব গালি পাৰি আছে যদিও পল্লৱী বাৰ নিজৰ এটা ইউটিউবৰ ফেন ফলোয়িং আছে হা তথাপিও মানে তেওঁ খুব গালি পাৰি আছে তো মই ফিল কৰি আছোঁ যে আচলতে
কেৰেক্টাৰটোত কাহিনীটোত যোনটো হৈ আছে যে পল্লৱী বাক বিয়া দিবলৈ আহোঁতে এইখন ঘৰৰ DSP এজনৰ পুতেককহে বিয়া দিবলৈ আহিছিল হয় নহয় গতিকে আজি এই DSP ঘৰৰ পৰা আঁতৰি যোৱা ল'ৰা এটাক আচলতে পল্লৱী বাক বিয়া দিবলৈ ওলোৱা নাছিলে তো গতিকে পল্লৱী বাই যিহেতু পিছত গম পালে যে মোক সেইখন ঘৰৰ পৰা মই আঁতৰি আহিলোঁ আজি মোৰ পৰিচয় এটা অনাথ ল'ৰাৰ মানে ৱাইফ হিচাপেহে মই এজন DSPৰ বোৱাৰী নহয় বৰ্তমান গতিকে তেওঁৰ মনত এতিয়া যোনটো চলি আছে সেইটো এটা মানে লজিকেল সেইটো হয় কিন্তু প্ৰত্যেকটো কেৰেক্টাৰে নিজৰ নিজৰ ঠাইত সঁচা শুদ্ধ মই সেইটোৱে কৈছোঁ যে স্নেহ বন্ধন শুদ্ধ কোন আৰু ন বোৱাৰী কেইজনীৰ খংটোৰ ওপৰতো সেইটো এটা কথা তেওঁলোকৰ ঠাইত শুদ্ধ কাৰণ নিজৰ হাজবেণ্ডৰ সম্পত্তিৰ ভাগটো মানে একদম লজিকেলি সাধাৰণ পৰিয়ালটোৰ ৱাইফ মানে বোৱাৰীজনী আহিলেও তেওঁ বিচাৰিব যে মোৰ হাজবেণ্ডৰ মোৰ মানে শহুৰ দেউতাৰ এই দুটা ঘৰ এই দুটা ঘৰৰ ভিতৰত আমি দুটা ল'ৰা ঘৰ এইটো নিজৰ মাজত কোনোবাই ভগাই দিয়া নিদিয়াৰ কথাই নাই খালি মই ডাইলগত কৈছোঁ যে দেউতাইতো ভাগ বতৰা বিচৰা নাই বিকাশক বা প্ৰকাশৰ মাজত সিহঁতে নিজে ভাগ বতৰা বিচাৰিছে এটাইতো দিল্লীত ফ্লেট কিনিবৰ কাৰণে সম্পত্তিৰ ভাগ বিচাৰিলে কালি মই ডাইলগত কৈছোঁ কিন্তু সেইটো হয় কিন্তু কৈছোঁ যদিও মানে কিন্তু এইটোতো সঁচা এইটো মানে একদম হোৱা এটা কথা আমাৰ জীৱনত হ'লেও বা আপোনালোকৰ জীৱনত হ'লেও এইটো হ'বই যে বোৱাৰীজনী যেতিয়া আহিব ক'লে যাব এটা কথা নহয় বোৱাৰীজনী যাব ক'লে নিজৰ মাক দেউতাকৰ ঘৰৰ পৰা অহাৰ পাছত যেতিয়া এটা ল'ৰালৈ গোটেই জীৱনৰ কাৰণে বিয়া হৈ আহিলে সেই বোৱাৰীজনীয়েওতো ল'ৰাটোৰ মাজত তেওঁৰ ভৱিষ্যতটো বিচাৰে ন তেওঁৰ ভৱিষ্যত হ'ব কি জমনি এটা কওঁ দেই মানে ইয়াতে আমাৰ পৰিয়ালটো ইমান ডাঙৰ ঢেৰ ল'ৰা ঢেৰ বোৱাৰী তো ঢেৰ বিয়া মোৰ বিয়াখন প্ৰণৱ দাই নাপাতিলে ফটোতে পাতিলে সামৰি থ'লে তাই বেয়া কিমান প্ৰথম কম বাৰু ভালকৈ পাতিবৰ কাৰণে আকৌ ৰিচিপশ্যনটো দিব কম আকৌ মানে আমাৰ সত্য হয় মই তাক কৈছোঁ তই দেখোন মোৰ বিয়া পাতিম কৈছিলি কিয় মানে তুমি দেখোন মোৰ বিয়া পাতিম বুলি কৈছিলা কিয় নাপাতিলা ক'লে বা কিমান বিয়া পাতিম আপোনাৰ ফটোতে পাতি দিছোঁ তাই বেয়া কি বেছি দীঘলীয়া নকৰোঁ আৰু যিহেতু আমি শ্বুটিঙতে আছোঁ আৰু চিন আছে আৰু চ' আপোনাৰ সকলোকে চাই থাকিব স্নেহ বন্ধন আৰু শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম মুকুট আৰু চয়নিকা আৰু সোণালী বাইদেউ আপোনাৰ টাইটেলটো কি আছিলে জোনালী দেৱী ন চয়নিকা টাইটেলটো কি কাশ্যপ চয়নিকা কাশ্যপ আৰু মুকুটৰ টাইটেলটো নাথ মুকুট নাথ মই নামকেইটাহে জানো টাইটেল কিন্তু কাৰো নাজানো চ' আজি টাইটেলকেইটাও গম পালোঁ চ' পাছত মই তেওঁলোকৰ মই চলো ইণ্টাৰভিউ কৰিবৰ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পাৰ্চনেল লাইফৰ ওপৰত চ' আজি কেৱল স্নেহ বন্ধনৰ কাহিনীৰ ওপৰতে মই ইণ্টাৰভিউ ল'ব চেষ্টা কৰিলোঁ চ' শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ